Hello guys, welcome back to my YouTube channel or অন্য এটা ভিডিঅ'লে মই পুবালি আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে কুশলে আছে। আজি মই আকৌ এযোৰ কাপোৰ বনাই উলিয়ালো। কাপোৰযোৰ কেনেকৈ বনালো, কি বস্তু দৰকাৰ হ'ল সকলোখিনি আপোনালোকক দেখাই আছো। যিসকল আগ্ৰহী তেওঁলোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব, তেতিয়া তেওঁলোকে নিজে এযোৰ কাপোৰ বনাই উলিয়াব পাৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব নতুন নটিফিকেশ্যনবোৰ পাবলৈ। এতিয়া বলক দেৰি নকৰি আমি কাপোৰযোৰ আৰম্ভ কৰোঁ। কেনেধৰণে কৰিলোঁ আৰু কি বস্তু দৰকাৰ হ'ল সকলোখিনি চাই আছোঁ। ফ্ৰেমটো মই প্ৰথমে এতিয়া এই কাপোৰখনত লগাই ল'ম। প্ৰথমে মই পিংক কালাৰ ঊলডালেই ভৰাই লৈছোঁ। বেজিটোত ভৰাই লৈ এনেধৰণে গাঁঠি দি লৈছোঁ আৰু দুডলীয়াকৈ ভৰাইছোঁ। এনেকৈ ৰাখিছোঁ, আপোনালোকেও এনেকৈ ৰাখি ল'ব। তাৰপিছতে ফ্ৰেমটো ধুনীয়াকৈ চিজিল কৰি ল'লোঁ। এতিয়া মই এইডাল কালাৰ পেঞ্চিল দেখিছেনে, কালাৰ পেঞ্চিলডালৰ সহায়ত আঁকি ল'ম। পেঞ্চিলে আঁকিলে যিহেতু নিজিলিকে সেইকাৰণে কালাৰ পেঞ্চিলে আঁকি লৈছোঁ। মই যিটো ডিজাইন বনাই আছোঁ, মই ডিজাইনটো আঁকি লওঁ। গোটেই ডিজাইনটো উঠাই ল'লোঁ। উঠাই লৈ এতিয়া মই ফুলপাহ আগতীয়াকৈ ফুলপাহ বনাই ল'ম। ফুলপাহ প্ৰথমে এনেকৈ সোঁ মাজেদি বেজিটো উলিয়াই দিব, ওপৰলৈ উলিয়াই আনি তাৰ পাছত সেই সূতাডালৰ লগতেই আকৌ ভৰাই তাৰ পাছতে একদম মানে যিটো ৰাউণ্ড কৰিছিলোঁ ৰাউণ্ডটোৰ মানে শেষত আপোনালোকে বেজিটো উলিয়াই এনেধৰণে টানি দিব। টানি দি আকৌ সূতাডালৰ কাষতে সূতাটো উলিয়াই তললৈ বেজিটো ভৰাই দিব। ভৰাই আকৌ একেধৰণেৰে সেই সোঁ মাজেদি উলিয়াই আকৌ কাষলৈ লৈ আহিব। বেজিটো উলিয়াই এনেকৈ মাজেদি টানি দিব। আৰু কিবা সূতা লাগি ধৰিলে বেজি দি আপোনালোকে ইফাল সিফাল কৰি দিব। এনেধৰণেই মই চিলাইটো কৰি যাম। আপোনালোকৰ একেবাৰে সহজ হ'ব। আৰু এই চিলাইটো কি বুলি কয় জানেনে? এই চিলাইটোৰ নাম লেজি ডেজি চিলাই হয়। বনাবলৈ খুব সহজ। এই চিলাইটোৰ দ্বাৰা আমি মানে বেলেগ ডিজাইন দিও আমি বনাব পাৰোঁ। এতিয়া মই ফুলপাহ বনাই ল'ম। এইফালে মোৰ ফুলপাহ গোটেইপাহ ধুনীয়াকৈ হৈ গ'ল। চাওকচোন, একদম এটা হৈ গৈছে পাহিৰ নিচিনাকৈ। তাৰ পাছতে গোটেইকেইপাহ হোৱাত মই মাজেদি ফুলপাহৰ মাজেদি বেজিটো উলিয়াই তাতে মণিটো ভৰাই এনেধৰণে দি দিলোঁ। তাৰপিছত বেক কৰি গাঁঠিটো দি ল'ব লাগিব। গাঁঠিটো নিদিলে আকৌ নহ'ব নহয়, সেইকাৰণে গাঁঠিটো দিব লাগিব। গাঁঠিটো এনেধৰণে দিব, তেতিয়া ইফালে ইমান সূতা ওলাই নাথাকে। এতিয়া মই পাত চিলাইটোৰ কাৰণে বেজিত ডেঞ্চি গুলিটো ভৰাই ল'লোঁ। ভৰাই লৈ এনেকৈ এইটো পাখি চিলাইটো আপোনালোকক আগত দেখাইছোঁৱেই, তথাপিও এতিয়াও দেখাই দিছোঁ। ইফালে সিফালে এনেকৈ ভৰাই যাব, তেতিয়া এপাহ ধুনীয়া পাত হৈ পৰিব। এই চিলাইটো ফিছ বোন বুলি কয়। পাত চিলাইটো ফিছ বোন বুলি কয়। ফিছ বোনটো দিও আমি বেলেগ ডিজাইনত আমি কাপোৰ বনাব পাৰোঁ। মানে ইয়াত 3টা চিলাই মই কৰিছোঁ। 3টা চিলাই আপোনাৰ এটা চিলাই দি এযোৰ বেলেগ কাপোৰ বনাই ল'ব পাৰি।
এতিয়া মোৰ পাতখিলা হৈ গ'ল। পাতখিলা হৈ গ'লত মই এতিয়া এই ঠাৰিটো কৰিম। ঠাৰিটো কেনেধৰণে কৰিম চাবচোন। প্ৰথমে এনেকৈ বেজিটো উলিয়াই বাওঁ হাতৰ বুঢ়া আঙুলিটোৱে এনেধৰণে ধৰিব। ধৰাৰ পাছত আকৌ এনেদৰে খুচি এইফালে উলিয়াব। উলিয়াই আকৌ টানি দিব। তেনেধৰণে কৰি যাব। দেখিছেনে কেনেকৈ ধৰি ধৰি লৈছোঁ। পিছত নধৰিলেও হ'ব। এতিয়া প্ৰথমে শিকোঁতে এনেধৰণে ধৰি ল'ব লাগে। পাছফালৰ পৰা অকণমান আগত অকণমান মিহি মিহিকৈ কৰিব লাগে। ডাঙৰকৈও কৰিব পাৰে, মিহিকৈও কৰিব পাৰে, নিজৰ লগত কথা। মই অলপ মিহি কৰি দিছোঁ। একদম মিহি হৈ গ'ল। এতিয়া মই পাতখিলা কৰিম। মই যিটো ডিজাইন আঁকি লৈছিলোঁ, ডিজাইনটো মোৰ বনাই হৈ গ'ল। ঠাৰিডালক ষ্টিচ বুলি কয়। ঠাৰিডালো একদম মিহি হৈছে। কাপোৰযোৰ মই এনেধৰণে কৰি লৈছোঁ আগত, আৰু এইখন মেখেলাখন। কাপোৰযোৰ কেনেকুৱা হৈছে আপোনালোকে সুন্দৰ কমেণ্ট এটা কৰি মোক জনাবলৈ নাপাহৰিব। লগতে কাপোৰযোৰ মই অকণমান পিন্ধি দেখালোঁ। দহি বাতিব তেওঁ নিজে বাতি। বুকত এনেকৈ পৰাকৈ এটা ডিজাইন কৰি ল'লোঁ। অন্য এটা ভিডিঅ'ত আপোনাক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।